নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ চেনেল এম অসমলৈ। বন্ধুসকল, যিসকলে ভাবি আছিলে মিনিষ্ট্ৰি অফ ৰেলৱেত কেতিয়া চাকৰি ওলাব আৰু যিসকলে ভাবি আছিলে টেকনিচিয়ান যিখিনি পদ ওলাইছিলে পেপাৰ কাটিং যিটো ওলাইছিলে তাত যিখিনি 9000 পোষ্ট ওলাব বুলি এড দিছিলে, সেয়া ইতিমধ্যে তেওঁলোকৰ কাৰণে ভাল খবৰ, কাৰণ তাৰ যি সম্পূৰ্ণ এডভাৰটাইজমেণ্ট নটিফিকেশ্যনটো আহি গ'ল, যোনটো আমাৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে, আৰু সেই বিষয়ে আজি আপোনালোকক ভিডিঅ'টো জনাব বিচাৰিছোঁ। আৰু ইয়াৰ বিষয়ে মই ভালকৈ আপোনালোকক বিতংভাৱে জনাম যে আমাৰ কেনেকৈ এপ্লাই কৰিব লাগিব। গতিকে বন্ধুসকল, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, আৰু যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কোনোবা নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গতিকে আহকচোন আমি ভিডিঅ'টো নটিফিকেশ্যনত কি আছে ভালদৰে জানো আহক। এইটো নটিফিকেশ্যনটো আজি ওলাইছে 8 মাৰ্চ তাৰিখে, আৰু এইখিনি আছিলে আমাৰ টেকনিচিয়ান লেভেলৰ যিখিনি গ্ৰেড 1 ছিগনেল আৰু গ্ৰেড 3 টেকনিচিয়ান লেভেলৰ আছিলে, সেইখিনি পোষ্ট ওলাইছে। ইয়াত আপোনাৰ টোটেল পোষ্ট আছিলে আমাৰ টোটেল আছিলে 9144টা, আৰু তাৰ টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ আছিলে আপোনাৰ আছিলে 10092টা, আৰু বাকীখিনি টেকনিচিয়ান গ্ৰেড 3 হ'ব 8052টা। আৰু আপোনালোকক মই জনাব বিচাৰিছোঁ যে আমাৰ যি গুৱাহাটী বোৰ্ড হয় RRB, তাত কিমানটা ভেকেঞ্চি লৈছে তাৰ বিষয়ে জনাই দিম ভালদৰে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াত বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে কেনেকৈ আমাৰ এক্সামটো হ'ব, মই সেইখিনি আপোনালোকক ভালদৰে পিছত ভিডিঅ' আকাৰে জনাই দিম। আৰু এই এক্সামটো আমাৰ CBTত হ'ব, কম্পিউটাৰ বেছড টেষ্ট হ'ব। আৰু এইবাৰ যোনসকলে আগতে ভাবিছিলে যে CBT দুটা ফেজত হয়, ফাৰ্ষ্ট এটা আৰু পিছৰটো হয় পাৰ্ট 2, কিন্তু এইবাৰ তেওঁলোকৰ কাৰণে ভাল খবৰ, কাৰণ এইবাৰ CBT 1 হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত মেডিকেল, আৰু নিগেটিভ মাৰ্কিং আছেই, আগৰ পৰাই আছে নিগেটিভ মাৰ্কিং। তাৰপিছত আহিলে আপোনালোকৰ এইটো কেনেকুৱা কি জেনেৰেল ইনষ্ট্ৰাকশ্যন এইখিনি, আৰু তাৰ পোষ্টখিনিতো আপোনালোক জনালোঁ কিমান আছে। তাৰপিছত মই আপোনালোকক আমাৰ যি গুৱাহাটী RRB বোৰ্ড হয় তাত ভালদৰে জনাই দিম কেইটা পোষ্ট ওলাব, কি আহিব। আপোনালোক নটিফিকেশ্যনটো ভালদৰে চাই ল'ব, মই নটিফিকেশ্যনটো ডেছক্ৰিপশ্যনত দি দিম। ইয়াত আপোনালোকৰ টেকনিচিয়ান এজ লিমিটটো ভালদৰে জানি লওক। টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ 18ৰ পৰা 33 বছৰ, আৰু এজ এপ্লিকেবল যোনখিনি CNৰ আণ্ডাৰত থাকিব 18 to 36 years, আৰু টেকনিচিয়ান গ্ৰেড 3 যোনখিনি আছে নৰ্মেল কোৰ্চৰ কাৰণে 18 to 30 years, আৰু বাকীখিনি CN লেভেলৰ যি এপ্লিকেবল হ'ব 18 to 33। তাৰপিছত আহিলে এজ ৰিলেক্সনটো থাকেই, ST ST কাৰণে 5 বছৰ থাকে, OBC কাৰণে থাকে 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ কাৰণে থাকে 3 বছৰ, কিছুমানৰ OBC NCL থাকিলে এক্স ছাৰ্ভিচমেনৰ 6 বছৰ থাকে, এক্স ছাৰ্ভিচমেন SC ST কাৰণে 8 বছৰ থাকে, পাৰ্চন PWD পাৰ্চনৰ কাৰণে 10 বছৰ 13 বছৰ, যেনেকৈ আপোনালোকক OBC NCL এইবিলাক লৈ SC ST এইবিলাক লৈ থাকে, এইখিনি ভালদৰে মই পাছত জনাই দিম। তাৰপিছত আহিলে আমাৰ যি ভেকেঞ্চিখিনি ভালদৰে জনাই দিছোঁ, কিমান ক'ত আছে। এতিয়া আহিলে এক্সামিনেশ্যন ফিজটো হ'ল আমাৰ যোনখিনি আনৰিজাৰ্ভ কেটেগৰী আছে, মানে URখিনি আছে, তেওঁলোকৰ কাৰণে থাকিব 500 টকা ফিজটো। তাৰপিছত এইটো ৰিফাণ্ডেবল হ'ব পিছত, যোনটো আপোনাৰ CBTটো এক্সাম দিয়া হ'ব তাৰপিছত ৰিফাণ্ডেবল কৰি দিব আপোনালোক। তাৰপিছত আহিলে SC ST এক্স ছাৰ্ভিচমেন, ফিমেল ট্ৰান্সজেণ্ডাৰ, মাইনৰিটিজ আৰু ইকনমিকেলি বেকৱাৰ্ড EBC, এইখিনিৰ কাৰণে আহিব 250, এইটো বেক হ'ব পিছত তেওঁলোকৰ কাৰণে। তাৰপিছত মোড অফ পে'মেণ্টটো অনলাইন, এইটো আপোনালোকে জানেই। তাৰপিছত ইকনমিকেলি বেকৱাৰ্ডখিনিৰ কাৰণে আছে। একেবাৰে তললৈ আহি আমি যিটো বস্তু চাম, আমাৰ যি গুৱাহাটী বোৰ্ডত কিবা পোষ্ট ওলাইছে ভালদৰে জানি ল'ব আপোনালোকে। তাৰপিছত এইটো আপোনালোকৰ এক্সামটো কেনেকৈ হ'ব, মানে কি পেপাৰ আহিব। জেনেৰেল এৱাৰনেছৰ যোনখিনি আমাৰ গ্ৰেড 1 ছিগনেল লেভেলৰ আছে, জেনেৰেল এৱাৰনেছৰ 10টা কুৱেশ্যন আহিব, তাত মাৰ্কছ 10 থাকিব। জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙত থাকিব 15টা কুৱেশ্যন, 15 মাৰ্ক থাকিব এককৈ। এইটো আপোনালোকে জনাই দিম ভালদৰে পিছত, মই আপোনালোকক গোটেইখিনি ভাল কৰে। তাৰপিছত এয়া আপোনালোক আমাৰ গুৱাহাটী বোৰ্ডত কিমানটা আছে ভালদৰে জনাই দিছোঁ ৰ'ব। বন্ধুসকল, আমাৰ যি RRB গুৱাহাটী বোৰ্ডত টেকনিচিয়ান গ্ৰেড 1ৰ ছিগনেলৰ UR কেটেগৰীত আছে 6টা পোষ্ট, তাৰপিছত SC কেটেগৰীত আছে 3টা পোষ্ট, তাৰপিছত ST কেটেগৰীত আছে 1টা পোষ্ট, আৰু OBC কেটেগৰীত আছে 4টা পোষ্ট, EWS কেটেগৰীত আছে 2টা পোষ্ট, টোটেল আমাৰ 16টা পোষ্ট আছে, আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 2টা আছে। তাৰপিছত আমাৰ টেকনিচিয়ান গ্ৰেড 3 ব্লেক স্মিথৰ কাৰণে আছে UR কেটেগৰীত 2টা আছে, আৰু টোটেল আছে
দুটা এক্স সাৰ্ভিচমেনৰ কাৰণে নাই বাকি এলডি ভিআই এইচআই এএমডি এইকেইটা আপোনালোক মই ভালদৰে জানি দিম এইটা পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে তাৰ পিছত আহিলে আমাৰ যোনখিনি গ্ৰেড 3 কেৰিয়াৰ্ছ এণ্ড ৱেগন তাত আছে আমাৰ 28টা ইউআৰ ক্যাটেগৰি পোষ্ট 10টা আছে এসসি ক্যাটেগৰি 5টা আছে এসটি ক্যাটেগৰি 17টা আছে ওবিসি ক্যাটেগৰি 6টা আছে ইডব্লিউএছ ক্যাটেগৰি তাৰ পিছত টোটাল হল 66টা আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে 7টা দুটা আছে এলডি কাৰণে এখিনি আৰু 3টা আছে এইচ1 ৰ কাৰণে এইচআই কাৰণে তাৰ পিছত আহিলে গ্ৰেড 3 ডিজেল ইলেক্ট্ৰিকেলৰ কাৰণে তাত আছে ইউআৰ ক্যাটেগৰিত 8টা আছে এসসি ক্যাটেগৰিত 3টা আছে এসটি ক্যাটেগৰিত এসটি ক্যাটেগৰিত দুটা আছে আৰু ওবিসি ক্যাটেগৰিত 5টা আছে তাৰ পিছত আহিলে আমাৰ যি ইডব্লিউএছ ক্যাটেগৰি তাত আছে দুটা আৰু এক্স সাৰ্ভিসমেনৰ ক্যাটেগৰিত আছে 20টা তাৰ পিছত ভিআইত আছে দুটা তাৰ পিছত ডিজেল আমাৰ মেকানিক গ্ৰেড 3 ডিজেল মেকানিকেলত আছে 14টা ইউআৰ ক্যাটেগৰিত 6টা আছে এসসি ক্যাটেগৰিত 3টা আছে এসটি ক্যাটেগৰিত দুটা 10টা আছে ওবিসি ক্যাটেগৰিত 3টা আছে 3টা আমাৰ যি ইডব্লিউএছ ক্যাটেগৰি তাৰ পিছত এক্স সাৰ্ভিসমেনৰ কাৰণে আছে 36 টোটাল হল আমাৰ 36টা এক্স সাৰ্ভিসমেনৰ কাৰণে হল 4টা তাৰ পিছত আমাৰ গ্ৰেড 3 ইলেক্ট্ৰিকেলত আছে ইউআৰ ক্যাটেগৰিত 132টা এসসিত আছে 50টা তাৰ পিছত এসটিত আছে 25টা ওবিসিত আছে 92টা তাৰ পিছত ইডব্লিউএছত আছে 35টা টোটাল 334টা সবতকৈ বেছি আমাৰ ইলেক্ট্ৰিকেলতে আছে গ্ৰেড 3 তো আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে আছে 35টা বাকি এলডি ক্যাটেগৰিত আছে 9টা তাৰ পৰা গ্ৰেড 3 এসএনটিত মানে সিগনেল এণ্ড টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্ট তাত আছে 22টা পোষ্ট ইউআৰ ক্যাটেগৰিৰ কাৰণে আৰু এসসি কাৰণে আছে 8টা এসটি কাৰণে 4টা ওবিসি কাৰণে 15টা ইডব্লিউএছৰ কাৰণে 5টা টোটাল হল 54টা আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে 5টা তাৰ পিছত ট্ৰেক মেচিনৰ কাৰণে আছে গ্ৰেড 3 লেভেলৰ 23টা আছে ইউআৰ ক্যাটেগৰিত 10টা আছে এসসি আৰু এসটি কাৰণে 6টা ওবিসি কাৰণে 21টা ইডব্লিউএছৰ কাৰণে 8টা টোটাল 68টা এক্স সাৰ্ভিসমেনৰ কাৰণে 7টা তাৰ পৰা আছে ৱেল্ডাৰৰ কাৰণে গ্ৰেড 3 লেভেলৰ 11টা পোষ্ট আছে আমাৰ ইউআৰ ক্যাটেগৰিত এসসি কাৰণে 4টা তাৰ পৰা এসটি কাৰণে 2টা ওবিসি কাৰণে 8টা ইডব্লিউএছৰ কাৰণে 3টা টোটাল আছে 28টা আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে 3টা আছে বাকি টোটাল আমাৰ পোষ্ট হল টেকনিচিয়ান গ্ৰেড 1 লেভেলৰ আমাৰ যোনটো আৰআৰবি গুৱাহাটীত আছে টোটাল 608টা আৰু এইফালে হল গ্ৰেড 3 টোটাল গ্ৰেড 3 লেভেলৰ 624টা গতিকে টোটাল আমাৰ গ্ৰেড 3 টোটাল আৰআৰবি গুৱাহাটীত 624টা পোষ্ট আছে গুটেখিনি মিলাই আপোনালোকে এপ্লাই আজিৰ পৰা ষ্টাৰ্ট কৰিব পাৰে মই আপোনাক ডেসক্ৰিপচনৰ লিংকটো দি দিম আৰু ইয়াৰ বিষয়ে ভালদৰে পিছত জনাই দিম যোনসকলে এপ্ৰেন্টিসশিপ কৰি আছে বা কৰি শেষ কৰিলে তেওঁলোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব গতিকে আজিলৈ মানে যদি ভাল পায় তেনে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰিব ধন্যবাদ জয় অসম